আৰু এইফালে চাওক এইটো হ'ল চাওক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু গৈ আছোঁ এতিয়া আমাৰ টিম নেক্সট লেভেল অফিচলৈ কিয়নো তাতে ৰখি আছে বোলে আয়ুবে আৰু মই মিলি কিনে এটা ধামাকা বস্তু কৰিব গৈ আছোঁ কি বস্তু কৰিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে মজাকৈ গম পাই যাব আৰু টাইটেল আৰু থাম্বনেইল দেখা পাই নিশ্চয় গম পাই গৈছে চাগে চ' এতিয়া তাৰ ডাইৰেক্ট গৈ থাকোঁ তাৰলৈকে গৈ কিনে আপোনাক মজাকৈ দেখাই আছোঁ পূৰা একদম মজা বস্তু এটা আহি আছে আৰু ইফালে মোৰ টেটুটো বহুতে কৈ থাকে এইটো চাওক এইটোৱে মোৰ টেটু আৰু ইয়াতে আহি যাব মজাকৈ এইটো চাওক অ'কে গাইজ আহি পালোঁ আমাৰ টিম নেক্সট লেভেলৰ অফিচত আৰু ইফালে আছে আয়ুব আৰু ইফালে টেটুটো বনাই আছে মানে কি বুলি কৈ দিওঁ আয়ুব এক্সটেনশনটো লগাই আছোঁ মানে অ'কে তাৰপিছত হৈ গ'ল তাৰপিছত সানিবৰ কাৰণে ৰেডি সানিবৰ কাৰণে ৰেডি আৰু ইফালে উজ্জ্বলদা আহি পাইছে মজা আৰু আপোনাক গোটেইখিনি দেখাই আছোঁ আয়ুবে আজি বোলে পুনৰ মোক সানিব মানে এইখিনি জেগাত মই টেটুটো বনাম আগৰ টেটুটো দেখাবলৈ এইখিনি জেগাত হ'ব টেটুটো কেনেকুৱা কি হয় গোটেইখিনি দেখাই আছোঁ অ'কে তো ইফালে এইটো হৈছে ইঞ্জিন মেচিন আৰু কি ইয়াতে বেছি লাগি আছে এইটোৱে মাৰিবি নেকি আমাৰো বেলেগ এটা মাৰিম নতুন মাৰিবি মানে শিল্পেকলা মাৰিম শিল্পেকৱালা পূৰা ইয়াতে শিল্পেক এইখিনি আছে শিল্পেক হৈ কিনে চাই লওক পূৰা হাইজেনিক মানে একদম চব হাইজেনিক অ'কে এইফালে আঁকা হৈ গ'ল আৰু ইয়াতে এতিয়া ফাৰ্ষ্ট পূৰা এইবিলাক মালিচ কৰা হৈছে কিয়নো ধান খাব লাগিব বগা আছে অ'কে গাইজ ইফালে আয়ুবৰ শেঙুন এইবিলাক অ'কে এইফালে বহুৱা গৈ আছে একদম মজাকৈ টেটু আৰু চিধা হ'লে ভাল আছিল অ'কে যিহেতু আপোনালোকে অকল নিডেল চেঞ্জ কৰিলে নহ'ব এই কালাৰটো দেখা পাইছে ছোৱালীজনীতে যিটো বনাইছিলোঁ মই সেইটো কালাৰটো ডাইৰেক্ট যাব ডাষ্টবিনত কিয় মানে হাইজেনিক মেইন মই চবকে আপোনালোকে গমেই পাব ভিডিঅ'ত স্কিন হয় স্কিনৰ লগত একো 19-20 কৰিব নোৱাৰে কিয় মানে স্কিনটো চবৰে ইম্পৰ্টেণ্ট হয় আৰু টেটু অকল নিডেল কালাৰ চেঞ্জ কৰিলে নহ'ব হাইজেনিক ফুল ছেটআপ এতিয়া মই হাইজেনিক কৰিম আৰু ফুল কভাৰ কৰি আপোনালোকে চাই থাকিলে হ'ল এইটো মোৰ মেচিন আৰু মই এতিয়া কালাৰবোৰ ছেটআপ কৰিম তাৰপিছত আপোনালোকে দেখাই আছোঁ অ'কে গাইজ ইফালে চাওক একদম পূৰা মেচিন ষ্টাৰ্ট হৈ গৈছে এতিয়া আমাৰ আয়ুবে বেজি মাৰিব অ'কে গাইজ তো পূৰা একদম ৰেডি টেটু বনাব কিনে ইফালে আয়ুব বহি আছে ইফালে বহি আছোঁ মই আৰু অলপ এতিয়াই অলপ ভয় লাগি আছে মানে হাতত বনোৱা কথা আৰু মানে শিৰাখিনিত মানে লাগিলে মানে অলপ বিষাব সেইকাৰণে তথাপিও জোচটো আছে টেটু বনোৱা আৰু আয়ুব থাকোঁতে টেনশ্যন নাই টেটু যদি বেয়া হয় ইয়াক ইউটিউবত চাব সকলোৱে ইয়াক মই একো নকওঁ পাৰ্চনেলি টেটু যদি বেয়া হয় ইয়াক অকল ইউটিউবত কম মই চব যি ক'ব লাগে অ'কে গাইজ ৰেডি টু ৰ'ল ইয়া মাইলা লাগিয়া অ'কে লাইফৰ ইফালে এল আৰু আইটো হৈ গৈছে মজাকৈ ধুনীয়াকৈ ইফালে এইখিনি হৈ গ'ল কমপ্লিট হৈ গ'ল আৰু টেটুটো হৈছে এইটো আৰু এইখিনি হৈ গ'ল ড্ৰিমাৰ আছে ইয়াতে প্লাছ ইনটু আছে প্লাছ ইনটুটো কিয় আছে জনাই আছোঁ আৰু ইয়াতে লিখা আছে হাই অন লাইফ চ' গোটেইখিনি দেখাই আছোঁ আৰু পূৰা বৰষুণ হৈ আছে শব্দ কেনেকুৱা আছে গম নাপাওঁ চ' এইখিনি হৈ গ'ল হোৱাৰ পিছত দেখাই আছোঁ কি বনালি ভাই এইটো কি হ'ল কি বনাব দিছিলোঁ কি বনাই আছাচোন লাগাতছে বেছি ধুনীয়া বনাইছা গাইজ তো ইফালে আমাৰ টেটু কমপ্লিট হ'লে অলমষ্ট কমপ্লিট আৰু ইফালে চাওক পূৰা একদম মজাকৈ আৰু ইফালে টেটু বনাই আছে আমাৰ আয়ুবে মজাকৈ বনোৱা বহুত দুখ পাইছোঁ কিন্তু গাইজ এনে কৈছোঁ দুখ পোৱা নাই ইমান এটা আয়ুবে মজাকৈ বনাই দি আছে দেখাই দিওঁ যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছিল এটা ছোৱালী বনোৱা আছিল ইয়াতে
ভৰিত মানে লেগ পিছত এটা ছোৱালী বনোৱা আছিল সেই টেটুটো এতিয়া দেখাই আছোঁ এইটো বনোৱা কমপ্লিট হৈছে কেইদিনমান আগতে বনোৱা হৈছে গোটেইখিনি দেখাই আছোঁ আৰু এইফালে চাওক এইটো হ'ল চাওক মিউজিক আৰু এইফালে এইটো ছোৱালী এটা আছে আৰু পুৰা মজাকৈ আছে চাওক অ' মাই গড আৰু ইয়াতে লিখা আছে কি নিঅ' মিউজিক আৰু এইটো ছোৱালী এইটো আপোনালোকে দেখা পাইছিল থাম্বনেইলত আৰু আপোনালোকে থাম্বনেইলত যিটো দেখা পাইছিল সেইটো টেটু আছিল আমাৰ মিষ্টাৰ ছেটিং বয় ছেটিং বয় টেটু এইটো আৰু সেইটো এক পিচে আছে এইটো ৱৰ্ল্ডতে নাই এইটো পিচ যোনটো আই ৱলত আছে আৰু এইটো এটাই পিচ ছিংগল পিচ পুৰা একদম মজা একদম ছেটিং বয় ছিংগল পিচ অ'কে তো গাইজ ফাইনেলি টেটু বনোৱা হৈ গ'ল আৰু ইফালে এইটো চাওক পুৰা মজাকৈ ইয়াতে লিখা আছে ড্ৰিমাৰ বুলি আৰু ইয়াতে লিখা আছে হাই অন লাইফ আৰু এইটো হৈছে প্লাছ আৰু ইনটুটো আপোনালোকে প্লাছ আৰু ইনটু চাই কিনে ভাবিছিল যে এইটো কি টেটু বনালে এইটো হৈছে মাৰ্টিন গেৰিক্সৰ আপোনালোকে সকলোৱে জানে ডিজে হয় তেওঁৰ মই বহুত বেছি ডাঙৰ এজন ফেন হয় সেইকাৰণে মই তেওঁৰ মানে মাৰ্টিনৰ মানে টি আৰু গেৰিক্সৰ এক্সটো মানে তেওঁৰ লগো হয় চ' সেইখিনি মজাকৈ বনাই ল'লোঁ আৰু এতিয়া মানে পূৰা একদম মাৰ্টিন গেৰিক্স হাই অন লাইফ ড্ৰিমাৰ গোটেইখিনি সদায়খিনি মোৰ তাত থাকি গ'ল আৰু এইফালে মোৰ নাওখন আছিল আগৰ আৰু এতিয়া এইখিনি থাকি গ'ল আৰু ক্ৰেডিট গ'জ টু বাই আয়ুব থেংক ইউ ভাই কেনেকুৱা লাগিছে মজা লাগিছে মজা বনাইছা থেংক ইউ চ' আপোনালোকেও বনাব পাৰে আয়ুবৰ তাতে টেটু বনোৱাটো আপোনালোকে দেখাই পাইছে কিন্তু কেয়াৰিংটো মেইন কেয়াৰিংটো আপোনালোকে দেখা পাইছে কিন্তু মেইনলি কি হয় বনোৱাৰ পিছত বহুতে বনোৱা হৈ গ'ল জিলিকি আছে কেইদিনমান পিছত ফেডেড হৈ যায় সেইকাৰণে যোনটো আফটাৰ কেয়াৰ ক'ম সেইটো তুমি ভালকৈ কেয়াৰিং ল'ব লাগিব তেতিয়া তোমাৰ লাইফ টাইম শ্বাইনিং হৈ থাকিব হাই অন লাইফ অ'কে গোটেইখিনি আপোনালোকে দেখুৱালোঁ টেটু বনোৱা হৈ গ'ল আৰু নেক্সট ভিডিঅ'ত মই এটা গিভৱে ৰাখি দিম আৰু টেটুটো লাষ্ট টাইম চাই লওক পূৰা মজা লাগি আছে মোৰ চ' এইখিনিতে ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ব্লগৰ দিনা ইনষ্টাগ্ৰামৰ আইডি আহি আছে গৈ কিনে ফ'ল' কৰি ল'ব আৰু বাই বাই চবকে বাই 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 বাই